Hey guys, মোৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি ভিডিঅ'টো সেইসকলৰ কাৰণে যিবিলাকৰ ব্লেকহেডছ হোৱাইটহেডছৰ বহুত প্ৰব্লেম চলি আছে। বৰ্তমানতো অসমত বহুত কৰোনা প্ৰব্লেম চলি আছে। নে আপুনি বিউটি পাৰ্লাৰত যাব পাৰিব নে আপোনাৰ স্কিনটো বেয়া হ'বলৈ দিব পাৰিব ন। গতিকে ঘৰতে আমাৰ স্কিনটো যত্ন ল'বই লাগিব। গতিকে সেইকাৰণে মই আজি এটা স্ক্ৰাব লৈ আনিছো। মাত্ৰ 3টা বস্তুৰ প্ৰয়োজন। আপুনি পাকঘৰত ঠিকেটা বস্তু ইজিলি পায়ে যাব। কোনো টেনচন নাই। গতিকে ভিডিঅ'টো মই দেৰি নকৰো, আৰম্ভ কৰো। আজি অকল মই এই স্ক্ৰাবটো কেনেকৈ বনালো আৰু কেনেকৈ লগাম সেইটো বস্তু অকল দেখাম আৰু বেনিফিটবোৰ আজি মই নেদেখাও। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই এই স্ক্ৰাবটো বনাবলৈ এচামুচ মই কৰ্ণফ্ল'ৰ লৈ দিছোঁ, মানে আপোনাৰ যিটো মাকৈ আটা থাকে সেইটো। আৰু এইটো নাই যদি আপুনি বেচনো দিব পাৰিব। যদি কমকৈ বনাই তেতিয়াহ'লে কমকৈ দিব। আৰু চেনিৰ গুড়ি অলপ, এয়া চাহ খোৱা চেনি অলপ মই থেতলাই লৈ লৈছোঁ। তাৰপিছত ভিনেগাৰ, যদি ভিনেগাৰ আপুনি দিব নিবিচাৰে তেতিয়াহ'লে পানী হ'লেও হৈ যাব। ভিনেগাৰ অলপ দি দিব। এটা কথা মনত ৰাখিব, ভিনেগাৰ যে মই ইয়াতে মিক্স কৰিছোঁ, যেতিয়া আপুনি নাকত লগাব অলপ নাকত ধৰিব। যদি আপুনি সেইটোৰ পৰা অলপ প্ৰব্লেম পায় তেতিয়াহ'লে ভিনেগাৰটো নিদিলেও হৈ যাব, এইটো অপশ্যনেল হয়। তাৰপিছত নেক্সট ষ্টেপ হ'ল আপোনাৰ এই স্ক্ৰাবটো লগোৱাৰ আগত মুখখন ভালদৰে ধুই ল'ব বা ফেচ ৱাছ কৰি ল'লে হৈ যাব। তাৰপিছত টাৱেলটো মুচি ল'ব। তাৰপিছত নেক্সট দ্বিতীয় ষ্টেপটো হ'ল আপোনাৰ স্ক্ৰাব। স্ক্ৰাব প্ৰথমতে যদি আপুনি য'ত ব্লেকহেডছ হৈছে তাত লগাই ল'ব। এনেদৰে প্ৰথমতে লগাই ল'ব। নাকতো লগাব পাৰিব আৰু যদি আপুনি ইচ্ছা কৰে গোটেই মুখতো লগাব পাৰিব। ব্লেকহেডছ বুলি নহয়, আপোনাৰ মুখত যি ডাৰ্ক স্পট আছে সেইবিলাকো লাহে লাহে নাইকিয়া কৰিব। আৰু যদি আপোনাৰ মুখৰ যদি ব্ৰাইটনেছবোৰো নোহোৱা হৈছে, লাহে লাহে আপোনাৰ স্কিনৰ ব্ৰাইটনেছটো নেচাৰেলি গ্ল' কৰিব। তাৰপিছত এনেদৰে 2 মিনিটমান স্ক্ৰাব কৰিব। এয়া চাওক, 2 মিনিটৰ বেছি স্ক্ৰাব নকৰিব, কাৰণ আমাৰ স্কিনটো বহুত সফ্ট হয় সেইকাৰণে। হে গাইজ, আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে যদি কিবা উপযোগী বুলি লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজিৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট নকৰাকৈ নাথাকিব। আৰু মোৰ ভিডিঅ'টো আজিৰ শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। বাই বাই।